গাইজ, আমাৰ পৃথিৱীত এনেকুৱা এখন ঠাই আছে য'ত 5টা সূৰ্য দেখা যায়। কিন্তু কেনেকৈ এইটো সম্ভৱ? ক'ত আছে বাৰু এই ঠাইখন? আপুনি কেতিয়াবা ভাবিছেনে মকৰাই কিয় জালত নফচে? বাকী পোক পৰুৱাবোৰ মকৰাৰ জালত পৰিলে আৰু বাচি আহিব নোৱাৰে, কিন্তু মকৰাই কেনেকৈ সেই জালত নফচাকৈ খোজ কাঢ়িব পাৰে? আজি মই আপোনালোকক এটা বিউটি ট্ৰিটমেণ্টৰ বিষয়ে ক'ম, যিটো ফ'ল' কৰিলে আপুনিও নিশ্চয় আপোনাৰ নিজৰ ফেভৰেট এক্ট্ৰেছৰ নিচিনা গ্ল' কৰিব। এনেকুৱা আৰু বহুতো এমেজিং ফেক্ট জানিবলৈ নিশ্চয় আজিৰ ভিডিঅ'টো অকণো স্কিপ নকৰি শেষলৈকে চাই থাকিব। চ' পলম নকৰি বলক ফেক্ট ছিৰিজৰ আজিৰ ভিডিঅ'টো কণ্টিনিউ কৰোঁ। গাইজ, আপুনি বৰ্তমান স্ক্ৰীণত দেখি থকা এই ঘৰটো হ'ল পৃথিৱীৰ সকলোতকৈ শ্লিম হাউচ। পৃথিৱীত যেনেকৈ দিনক দিনে মানুহৰ সংখ্যা বাঢ়ি গৈ আছে, ফলত মানুহৰ থকা ঠাইৰো নাটনি হ'ব ধৰিছে। ফলত মানুহে থাকিবলৈ সৰু সৰু ঘৰ বনোৱা আপুনিও নিশ্চয় দেখিছে। এনে ক্ষেত্ৰত পলেণ্ডৰ ৱাৰ্ছা নামৰ চহৰখনৰ এজন মানুহে এই পৃথিৱীৰ ভিতৰত সকলোতকৈ শ্লিম হাউচটো বনাইছে। এই ঘৰটো সৰু হ'লেও কিন্তু দুমহলীয়া আৰু নৰ্মেল ঘৰৰ নিচিনা সকলো সুবিধা এই ঘৰটোত উপলব্ধ। এই ঘৰটোক কেৰট হাউচ নামেৰে জনা যায়। এই ঘৰটো আৰ্কিটেক্সাৰ ফাৰ্ম চেণ্ডলাৰ নিৰ্দেশত জাকুম জেছনিয়ে ডিজাইন কৰিছিল। এই ঘৰটোৰ ভিতৰত বাথৰুম, বেডৰুম, কিটচেন সকলোবোৰ সুবিধা পোৱা যায়। এইবোৰ কাৰণতে এই ঘৰটো এতিয়া পৰ্যটকৰ ভিতৰত বহু পপুলাৰ হৈ উঠিছে আৰু বহু লোকে দূৰ দূৰণিৰ পৰা এই ঘৰটো চাব আহে। আপুনি জানি আচৰিত হ'ব যে কোৰিয়া দেশৰ মহিলাসকলে নিজকে ধুনীয়া সজাবলৈ নিজে নিজৰ গালত থপৰিয়ায়। আচলতে কোৰিয়াত থাপৰ মৰাটো নিজকে শাস্তি দিয়া নুবুজায়। এইটো হ'ল মহিলাসকলৰ বিউটি ট্ৰিটমেণ্টৰে এটা পাৰ্ট। কোৰিয়াৰ মহিলাসকলে নিজকে আগতকৈ আৰু অধিক সুন্দৰ কৰিবলৈ এনেকুৱা কৰে। বিউটি ট্ৰিটমেণ্টৰ এনেকুৱা আচৰিত ঘটনা বিশেষকৈ চাউথ কোৰিয়াত বেছিকৈ পপুলাৰ। ইয়াক কোৱা হয় স্লেপিং থেৰাপি। কোৰিয়ান মহিলাসকলে ভাবে যে নিজৰ গালত কমেও 50 বাৰমান থাপৰ মাৰিলে গালৰ স্কিনটো চমকি উঠে আৰু ফলত আগতকৈ আৰু অধিক ধুনীয়া হৈ দেখা পোৱা যায়। এই স্লেপিং থেৰাপিৰ ফলত ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যায় আৰু ফলত স্কিন গ্ল' কৰিব ধৰে। জাপান দেশত আচৰিত হোটেল এখন আছে, যিখন হ'ল লাইব্ৰেৰী হোটেল, য'ত আপুনি বুক শেল্ফছৰ ভিতৰত শুবও পাৰিব। আপুনি যদি সঁচাই এজন গ্ৰন্থপ্ৰেমী হয়, তেনেহ'লে আপোনাৰ কাৰণে সেই হোটেলখন পেৰাডাইজ হিচাপে পৰিগণিত হ'ব। গাইজ, আপোনালোকে কেতিয়া ভাবিছেনে মকৰাই কিয় নিজৰ জালত নফচে? মানে বাকী পোক পৰুৱাবোৰতো জালত পৰিলে আৰু জালৰ পৰা ওলাই আহিব নোৱাৰে, কিন্তু মকৰাটোৱে নিজৰ জালত এফালৰ পৰা আনফালে বিন্দাজ ঘূৰি থাকে। কিন্তু কেনেকৈ জানেনে? ইয়াৰ আচল কাৰণটো হ'ল মকৰাৰ ভৰি। কিয়নো মকৰাৰ ভৰি তেলেতীয়া হয়, যাৰ কাৰণে মকৰাটোৱে নিজে কেতিয়াও জালত নফচে। ইয়াৰ উপৰি মকৰাই যেতিয়াই সেই জালখন গুঠি থাকে, তেতিয়া সেই মকৰাটোৱে নিজে বাহিৰ উলিয়াব পৰাকৈ ঠাই ৰাখি থয়। আপুনি জানি আচৰিত হ'ব যে মকৰাৰ ভৰিৰ আঁঠু 48টা, কাৰণ মকৰাৰ ভৰি 8খন আৰু প্ৰতিখন ভৰিতে 6টাকৈ জোৰা থাকে। মকৰাই এবছৰত প্ৰায় 2000ৰো অধিক পোক খায়, যিটো মাত্ৰ এই জালৰ সহায়তে মকৰাই ধৰিব পাৰে। ইয়াৰ উপৰি মকৰাই পানীৰ ওপৰতো খোজ কাঢ়িব পাৰে আৰু লগতে পানীৰ ভিতৰত উশাহ নিশাহ ল'ব পৰা ক্ষমতাও মকৰাৰ আছে। গাইজ, আপুনি বিশ্বাস কৰিবনে, আমাৰ পৃথিৱীত এনেকুৱা এখন ঠাই আছে যিখন ঠাইত 5টা সূৰ্য দেখা যায়। এই ঘটনাটো ঘটিছিল আমাৰে চুবুৰীয়া ৰাষ্ট্ৰ চীনত। ইয়াৰ আগতেও চীনত 3টা সূৰ্য দেখা গৈছিল। চীন দেশৰ উত্তৰ পূব দিশত থকা জিলিন প্ৰান্তৰ ফুয়ু চহৰত 2019ৰ 31 ডিচেম্বৰত একে সময়তে 3টা সূৰ্য দেখা গৈছিল। এইটো হ'ল এটা অপ্টিকেল ইলিউজন আৰু অতি দুৰ্লভ ঘটনা। এনেকুৱা ঘটনা সংঘটিত হ'বলৈ -20 ডিগ্ৰী চেলছিয়াছ তাপমান হোৱাটো প্ৰয়োজন। ইয়াক কোৱা হয় চানডাক ফেনামেনা। চ' আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে। যদি আপোনাৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিল, নিশ্চয় ভিডিঅ'টো লাইক কৰিব আৰু আপোনাৰ ফ্ৰেণ্ডছ ফেমিলিৰ লগত এই ভিডিঅ'টোৰ লিংক আপোনাৰ ফেচবুক হোৱাটছএপৰ জৰিয়তে নিশ্চয় শ্বেয়াৰ কৰিব আৰু তলত কমেণ্ট কৰি জনাব যে কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো চাই। যদি আপুনি প্ৰথমবাৰৰ কাৰণে আমাৰ এই চেনেলটো ভিজিট কৰিছে, তেনেহ'লে প্লিজ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব, যাতে এনেকুৱা এমেজিং ফেক্টবোৰ আপুনি সকলোতকৈ আগতে জানিব পাৰে। তো আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। তেতিয়ালৈ বাই বাই।